হেল্ল' নতুন বছৰৰ শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিলোঁ। আজি আমাৰ পাৰ্টি ষ্টাৰ্ট হৈছে, লাগি আছে কাম। দুইটা খাম একেলগে। অ'কে অ'কে ভিডিঅ' কৰি আছোঁ। এইটো ভেৰি ৰোমান্টিক মেন মানে এইটো মিহি হৈ গ'ল নে খাই হৈ গ'ল নেকি? এইটো পানী আনিছে, ভাত খাওঁগৈ, তোলৈ ৰখি আছোঁ। তই মই আছোঁ ভাত খাবলৈ, সিহঁতে খাই আছে। এইটো বেংক মেনেজাৰ আৰু এইটো কলা কিটচেন হয়। চুইপাৰটো বেলেগ বেয়া ভিডিঅ' দে ৰান্ধনি বুলি কৈছে। অঁ ই ৰান্ধনি নহয়, ৰ'বা তোমাৰ আকৌ ধুনাই আহিল দেই। এইটো ৰান্ধনি টংকদা। কোৱা ভাত ষ্টিকত ভাত লৈছে প্ৰ' মানে এইটো এই নগাঁও। অঁ হাতখন জজ নেখালেগে। বছৰ আহিলে সেইটো যেনেকৈ পাৰ হ'ল, সেইটো পাৰ হৈ গ'ল বাৰু। সেইটো আমি বিয়াত বেয়াকৈ বিদায় দিলোঁ। কিন্তু 2021 সেইটো চাগে সকলোৰে কাৰণে ভাল হয়, চবৰ কাৰণে ভাল হয়। এটা ভাল বছৰ সকলো কাৰণে, প্ৰতিটো দিনেই সকলো কাৰণে ভাল হয়। তাৰ বাবে মই অৱস্থা আছিলোঁ। আৰু 2022 লিখা যদি বেলেগ লিখা যদি একে নহয়, তাৰ কাৰণে মই ভগৱানক প্ৰাৰ্থনা কৰিলোঁ। আৰু 2021টো সকলোৰে কাৰণে সুখৰ হওক, শুভ হওক, তাৰে মোৰ ভাগত শুভেচ্ছা থাকিল। মনৰ কামনাখিনি মই মোৰ ভাগৰ মনৰ কামনা বহুত আছে। যদি পূৰ্ণ হ'ল, পূৰ নহ'ল, সেইটো কাৰণে পূৰ হ'ব বুলি আশা কৰিলোঁ। আশা কৰি মানে মই পূৰাবলৈ চেষ্টা কৰিম। আৰু হ'ব অনুপম। অঁ মই গাহৰি খাওঁ গাহৰি খাবলৈ। হেপী নিউ ইয়েৰ কৈ দিয়া। নতুন বছৰৰ সকলোলৈকে আন্তৰিক শুভকামনা জনালোঁ। 2020টো সকলোৰে বাবে এটা অভিভপ্ত বছৰ আছিল। এই নতুন বছৰটো যেন সকলোলৈকে সুখ আনন্দৰে ভৰি পৰে, তাকে কামনা কৰি সকলোলৈকে আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। থেংক ইউ। ধুনু ভাত খাই আছে। ই শুকান কি মাংস নাখা নেকি? গাহৰি মাংস খাই আছোঁ। মাতিবলৈ সময় নাই, বিষয়টো ব্যস্ত। এইফালে গাহৰি মাংস 2020 চনটো বিশেষকৈ আমি এইবিলাক বিচাৰিছোঁ 2021 চন সকলো কাৰণে সুখে শান্তিয়ে চলক। অ'কে এইটো ভাত খাই হৈ গ'ল নেকি? কৈ দে হেপী জানো হেপী নিউ ইয়েৰ ইংৰাজী বৰ্ষ সকলোলৈকে আন্তৰিক শুভেচ্ছা থাকিল। তুমি কোৱা হেপী নিউ ইয়েৰ। মাংস হাঁহ লাগে নে গাহৰি দিব? আমি দিব। তুমি নোৱাৰে কোৱা। 2020 চনটো যিহেতু সকলো কাৰণে এটা অভিভপ্ত ছানলাইটটো এইফালে দিওঁ নি? অভিভপ্ত বছৰ আছিল। আশা কৰোঁ যে 2021 চনৰ প্ৰত্যেকটো দিনাই প্ৰতিটো ক্ষণে সকলোৰে বাবে এটা আনন্দময় আৰু সুখময় হৈ পৰক। সকলোকে ভবাৰ ধৰণে তেওঁলোকৰ ইচ্ছাসমূহ পূৰ্ণ কৰক, তাৰে কামনা কৰি সকলোকে মই নৱবৰ্ষৰ ইংৰাজী 2021 চনৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। অ'কে আৰু এজন আমাৰ এজন মুখদক্ষ এইকেইটা কৈ দিয়া, কিবা এটা কৈ দিয়া। মই ভাত খাওঁ। মোকো আজৰি কৰি দে ক, মই ভাত খাওঁ ন। কিবা এটা কওঁ। হেপী নিউ ইয়েৰ কোৱা। হেপী নিউ ইয়েৰ। মই চবকে ভিডিঅ' কৰি আছিলোঁ।
ঐ মাটি তোমাক কি বুলি জোনালী নে জামুনা জোনালী নে জামুনি মানে কাষতে ৰঙা চিঙা পৰিলেও খঙত হ'লেও হাঁহি